কৰ্মদক্ষতাৰে পৃথিৱীৰ সকলোৰে মনত জগত জিনিছে অতি শ্ৰদ্ধাৰ পদ্মশ্ৰী যাদৱ পায়েং ছাৰ শ্ৰদ্ধাৰ ছাৰ বহু সময়ৰ আগতে আহি আমাৰ মাজত উপস্থিত হৈছেহি আমি ছাৰক আমাৰ মাজলৈ আমন্ত্ৰণ জনাইছোঁ আৰু এখনি সম্বৰ্ধনা আগবঢ়াব বিচাৰিছোঁ সম্বৰ্ধনা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় বিএড ঢকুৱাখানাৰ অধ্যক্ষ শ্ৰদ্ধাৰ ডক্টৰ প্ৰদীপ চন্দ্ৰ বৰা ছাৰক এয়া এখন চেলেঙেৰে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আমি শ্ৰদ্ধাৰ ছাৰক লগতে এটি স্মাৰকেৰে আমি শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ আজি বিএড কলেজৰ ৰূপালী জয়ন্তী উপলক্ষে মোক আয়োজন কৰা এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰোঁতে আপোনালোকৰ সকলো পৰিয়াললৈ বিশেষকৈ অধ্যক্ষ শিক্ষক শিক্ষয়িত্ৰী আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা গণ্যমান্য ব্যক্তিসকলে মোৰ শ্ৰদ্ধা সন্মান মাধ্যমৰ আৰু মৰমৰ ছাত্ৰলৈ মৰম থাকিল আচলতে ইউনিভাৰ্চিটিবিলাকত পাইছোঁ তেওঁলোকৰ অধ্যয়নথলীত আৰু সেয়ে মই বহু ধন্যবাদ উচ্চ শিক্ষিত ঢকুৱাখানা সমষ্টিত বহুখিনি ছাত্ৰ ছাত্ৰীৰ পৰা সেইখিনি অনুপ্ৰেৰণা পাওঁ সেইখিনি নথৈ মই আনন্দিত বিশেষকৈ মই যিবোৰ কাম কৰিছোঁ সেইবোৰ সকলো জানে ধৰ্ম ৰাজনীতি অৰ্থনীতি আমাৰ এটাই ওপৰত প্ৰকৃতি সেইদৰে ৰাজনীতি অৰ্থনীতি ধৰ্মনীতি আধাৰত মই প্ৰকৃতিৰ কাম কৰিছোঁ মই বেলেগ ধৰণৰ কাম কৰোঁ সূৰ্য উঠা দেশৰ পৰা দেশলৈ গৈ মই যিটো অনুভৱ কৰিছোঁ এতিয়া ধৰিত্ৰীয়ে পানী লগা জ্বৰ হৈছে যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব এই পৃথিৱীৰ পৰা আমি বিদায় মাগিব লাগিব সেয়ে এই পৃথিৱীক ভাল পাবলৈ হ'লে আমি গছৰ অবিহনে আৰু কোনো জীয়াই থাকিব নোৱাৰে প্ৰাণী জগত জীয়াই থাকিব নোৱাৰে আমাৰ পৃথিৱীৰ কোনো এখন দেশৰ শিক্ষা নীতিত পৃথিৱীক ভাল পাবলৈ শিক্ষা নীতিতেই নাই সেইকাৰণে পৃথিৱীৰ ভাৰসাম্য হেৰাই গৈছে COVID-19 আহি গৈছে গোলকীয় উষ্ণতাই তীব্ৰ ৰূপ ধাৰণ কৰিছে বাপেক মৰিলেও চুব নোৱাৰে মাক মৰিলেও চুব নোৱাৰে এই কথাটোলৈ গুচি আহিছে সেয়ে মই অসমত জন্ম লাভ কৰি বিশ্বৰ দৰবাৰলৈ গ'লেও মোৰ এটাই আশা সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ ইমান ধুনীয়া অসম ক'তো দেখিবলৈ পোৱা নাযায় চিৰসেউজীয়া অসমখন যাতে সদায় চিৰসেউজীয়া হৈ থাকে সেয়েহেতু অসমৰ 3,35,00,000 মানুহলৈ মোৰ অনুৰোধ কৰিছোঁ আহক আমি সুন্দৰ অসমখন সুন্দৰকৈ জীয়াই ৰখা আমাৰ প্ৰত্যেকজন কৰ্তব্য আছে আমাৰ ইয়ালৈ কিয় পৰ্যটক আহে সেই কথা বোলো আমাক চাবলৈ নাহে ইয়াত থকা গছ গছনি ইয়াত থকা চৰাই চিৰিকটি ইয়াত থকা জীৱ জন্তু ইয়াত থকা জলাশয়বোৰ চাবলৈ আহে আৰু আমাৰ যোৰহাটতে শান্তি আশ্ৰমত বিশ্ব সন্মিলন পাতিছিল বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ফকীৰবিলাকে কৈছে আসাম में पेशाब करने के भी जमीन नहीं है মই কথাটো বুজি বালি এটুকুৰাত পেচাব কৰাবলৈ নিছোঁ চব আয়ুৰ্বেদিক ঔষধে ভৰা য'ত আয়ুৰ্বেদিক ঔষধত শিৱ অসমখনেই আছে অন্য ঠাই ক'তো নাই সেয়ে বিদেশৰ পৰ্যটকবিলাক কিয় আহে অসমলৈ তাহাঁতে হেনো অসমলৈ আহিলে আয়ুস ৰেখা বাঢ়ি যায় আৰু সেইকাৰণে তেওঁলোকে অসম ভ্ৰমণ কৰিবলৈ আহে আৰু পৰ্যটকৰ বিকাশৰ অবিহনে দেশৰ উন্নতি সাধন নহয় সেয়ে পৰ্যটকক আকৰ্ষণ কৰিবলৈ হ'লে সদায় অসমক চিৰসেউজীয়া কৰি ৰখা প্ৰত্যেকজন ব্যক্তিৰ কৰ্তব্য মোৰ অকলে নহয় মই কালি কৰি বেদামলতে এপ্ৰিল মাহত পুৰা বান পুলি ৰোঁ তেতিয়া সেইজন বিজ্ঞানী এদিন মাতি আনি ক'লে চাওঁ তোৰ হাতটো চাওঁ তেতিয়া কৈছিল যে তই এইটো কামকে কৰিবি এদিন পৃথিৱী আদৰ্শবাদ হবি আৰু এইবোৰ কৰোঁতে চাবি কুকুৰে বকি থাকিব হাতীয়ে ঘূৰি নাচায় তোৰ কামটোৱে তই কৰিবি সেইজন বিজ্ঞানী এতিয়াও 93 বছৰ বয়স হ'ল মোৰ হাবিলে আৰু আছে আৰু বিশ্ব সন্মিলন মই কি ক'মগৈ মই সেইটো সুধি পেলাই যাম আৰু তেতিয়া আজি 25 বছৰৰ আগত পৰিৱেশ বিজ্ঞানত এখন কিতাপ লিখিছে ইংৰাজী অসমীয়াত আছে তাত
পৃথিৱীখন কি হ'বলৈ গৈ আছে, কি হ'ব, সেইবোৰ তাত লিখা আছে। সেইকাৰণে সেইবোৰ পৰা আয়ত্ত কৰে, সেইবোৰ আগতে সেইবোৰ বিজ্ঞানীয়ে সেইবোৰ তথ্য লাভ কৰিছে। যাই নহওক, আপোনালোকৰ আশীৰ্বাদ এইটো অসমৰ সংবাদ মাধ্যমক সেইকাৰণে ধন্যবাদ জনাওঁ। তেওঁলোকে বহুত দুখ কষ্ট কৰি মোক আৱিষ্কাৰ কৰিছে। 18 কিলোমিটাৰ অকাই পকাই আহি মোৰ হাবিলৈ এদিন আহিল। মই প্ৰথম আহিবৰ দিনাখন তেওঁলোকৰ হাবিত সোমাব নোৱাৰিলোঁ। আহিবৰ দিনাই 9টা গৰু বাঘে মাৰিছে, 3টা গৰু আছে, 150কৈ হাতী আছে। তেতিয়া সোমাবলৈ নিদিলোঁ। পিছদিনা মাঘৰ বিহু আছে। মাঘৰ দিনাখন আনি আহি পেলাই মোক এখন গামোচা, এখন চেলেং চাদৰ আৰু প্ৰমাণ পত্ৰ দি 500 টকা দি কৈছিল, আপুনি বহুত ভাল কাম কৰি আছে, আপোনাৰ লগত আমিবোৰ আছোঁ, আপুনি কৰি গৈ থাকক। কিন্তু সেই আৰ্টিকলটো লিখোঁতে 2 বছৰ সময় 2008 চনৰ পৰা 2010 চনত দৈনিক জিতু কলিতাই লিখা আৰ্টিকলটো লিখাৰ লগে লগে DY365 দূৰদৰ্শন আৰু টাইমছ অফ ইণ্ডিয়া আৰ্টিকল লিখাৰ লগে লগে জৱাহৰলাল ইউনিভাৰ্চিটিয়ে মোক ইয়াৰ পৰা মাতি নি, মোৰ ঘৰৰ পৰা মাতি নি ধৰিত্ৰী দিৱসৰ দিনা 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি, প্ৰতিটো চৰাই চিৰিকটি, প্ৰতিটো জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰি ৰাতি 3:30 বজাত অৰণ্য মানৱ ফৰেষ্ট মেন অফ ইণ্ডিয়া প্ৰথমবাৰৰ কাৰণে ভাৰতলৈ সেই টাইটেলটো দিছিল। দিয়াৰ লগে লগে সেই সময়ত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ফোন কৰিছিল, দেশৰ আগশাৰী ইউনিভাৰ্চিটিত দেশৰ গৌৰৱৰ কাৰণে তোমালৈ শুভেচ্ছা লয়। মই তেতিয়া হুক হুককৈ কান্দি দিছিলোঁ। মই কন্দা দেখি তাত থকা বিজ্ঞানীসকল, MP-সকল আৰু ছাত্ৰ ছাত্ৰীসকলে কিয় কৰে, তেতিয়াতো অসমৰ বদনামটো অন্যত ক'ব নোৱাৰি। সেইকাৰণে মই মোৰ ল'ৰা ছোৱালী সৰু সৰু হাবিতে এৰি থৈ আহিছোঁ, জীৱ জন্তুৰে ভৰা। এসপ্তাহ দিন ইয়াত সোমাই আছোঁ। সেইকাৰণে মনত পৰিছিল, চকুৰ পানী ওলাইছিল। মোৰ কিন্তু সেইটো বেদনা নাছিল যে অসমত 3খনকৈ ইউনিভাৰ্চিটি আছে, নিচেই কাষতে টোকোলাই চাহ গৱেষণা কেন্দ্ৰ আছে, নিচেই কাষতে ৰিচাৰ্চ লেবৰেটৰী আছে, নিচেই কাষতে কৃষি বিশ্ববিদ্যালয় থাকোঁতে সেই হাবিৰ মাজৰ পৰা মাতি নি তেওঁলোকে সেই সন্মানটো দিয়াৰ কাৰণে দুখ বেদনা খেলে। যাই নহওক, তাত অহাৰ লগে লগে মৰিয়নি ষ্টেচনত যেতিয়া নামিছোঁ, তেতিয়া আকৌ মাতিছে, লখিমপুৰ গাৰ্লছ কলেজৰ ছাত্ৰীসকল ৰৈ আছে, তেতিয়া যে আপোনাক আমাৰ কলেজলৈ নিব লাগে। মই ঘৰলৈ নগ'লোঁ, বাহিৰে বাহিৰে আহি তেওঁলোকৰ সেই এনেকুৱাকৈ কিবা ফেষ্টিভেল পাতিছিল নেকি, তাত মোক সম্বোধনা জনাইছে। সম্বোধনা জনাওঁতে তেতিয়া বম্বে চন্দ্ৰ মুখানন হলৰ পৰা APJ আব্দুল কালাম ছাৰে আমন্ত্ৰণ কৰিলে। তেওঁ নাযাওঁ বুলিতো ক'বলৈ বেয়া। সেইকাৰণে মই ঠিক আছে, তাৰ পিছদিনাখন আকৌ গুচি গ'লোঁ বম্বেত গুচি গৈ মোৰ মূৰত হাত দি APJ আব্দুল কালাম ছাৰে কৈছিল, বিশ্বৰ আটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড চেৱাৰ 2.5 লাখ টকা চেক দিছোঁ। विश्ववासी कारण है आपका सब्जेक्ट स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मौत चाहिए। ये नहीं इंडिया में इन्वाइट करेगा जाने पर ऐसे ही नहीं, ऑल ओवर वर्ल्ड जब इन्वाइट करेगा जाने पर तार 3 दिन पिछते फ्रांसले आमंत्रण कर फ्रांसले जाबले मोर पासपोर्ट भिसा ना मैं केनेকৈ যাম मैं तो যাব নোৱাৰিম। সেহেতু তেতিয়া আকৌ ইমেইলত লিখিলে ফ্ৰান্সলৈ, তেতিয়া আকৌ ভাৰত চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিলে যে সেইজন মানুহকহে আমাক লাগে, গতিকে ভাৰতীয় প্ৰশাসনে সকলোকে ঠিক ঠাক কৰি পঠিয়াই দিয়ক। তেতিয়া যোৱাৰ উপায়ুক্ত সকলোকে ঠিক ঠাক কৰাৰ পিছত বোলে তোমালোক 2 দিনৰ আগতে যাব লাগিব, কাৰণ 2 দিন ভাৰত বন্ধ দিছে। 2 দিন আগত গৈ কলিকতাত তেতিয়া পাছপোৰ্ট ভিছা পাইছোঁ। তেতিয়া আৰু কোনোদিন প্লেনত উঠা নাই, বিদেশত গৈ পোৱা নাই, ভয়ো লাগিছে, তেনেকুৱা এটা হৈছে। আৰু তেতিয়া দেখিলোঁ সেইখন প্লেনত 450টা ছিট আছে। ফৰেনাৰবোৰ দেখিছোঁ বহুত ৱাইন খাইছে। মই আৰু মনটো পাতলাবৰ কাৰণে, ভয় গুচাবৰ কাৰণে কলিকতাৰ পৰা আৰৱৰ দৰালৈ 3 বটল, আৰৱৰ দৰাৰ পৰা ছুইজাৰলেণ্ড জেনিভালৈ 2 বটল খাই যেনে তেনে ফ্ৰান্স পালোঁ। তেতিয়া যিটো ক'লোঁ চা গছেই মোক কাপোৰ পিন্ধাইছে, চৰাই 7 সাগৰ 13 নদী পাৰ কৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পোৱা দেশলৈ আনিছে, অন্যটো অনা নাই। গতিকে গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা জীৱ জন্তুৰ পৰা আমাৰ শিকিব লগা কিমান আছে। পিছদিনা ইভেণ্টত বিশ্বৰ 195খন দেশৰ বিজ্ঞানীসকলে ঘোষণা কৰিলে যে গছৰ অবিহনে আৰু পৃথিৱীক কোনেও বচাব নোৱাৰে। সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে মোক তাত সম্বোধনা আৰু এজোপা গছপুলি ৰোৱাবলৈ নিছিল। গছপুলিটো যেতিয়া বহুৱাই ৰোৱাইছিল
তেতিয়া বিশ্বৰ বিভিন্ন ধৰ্মালী লোকসকলে মাটি অকণ অকণ দি উপাসনা কৰে, কোনোবাই বিলাপ কৰিছে, কিছুৱে কান্দিছে, কিছুৱে ডেন্স দিছে, দি পেলাই গছজোপা বাচিবৰ কাৰণে ইমানেই পূজা অৰ্চনা কৰি তেতিয়া সুৰ বৰষুণ দিছিল। তেতিয়া আৰু মই সেইদিনা মনত বৰ ভাল লাগিলে, আজিৰ পৰা পৃথিৱীখন অকণমান এৱাৰনেছ হৈছে। আৰু সেইদিন ধৰি আজিলৈকে অহা ধৰিত্ৰী দিৱসৰ দিনা 12 বছৰ হ'ব। সেইকাৰণে 30 বছৰ দিন হাবিখন গঢ়োতে লাগি 12 বছৰ দিন আৰু এই পৃথিৱীখনক এৱাৰনেছটো অকল অসমেই নহয়, ভাৰতেই নহয়, পৃথিৱীক এৱাৰনেছ কৰিলোঁ। আৰু এই ধৰিত্ৰী দিৱসৰ দিনা ভোগ কৰিছোঁ। আশা ৰাখিছোঁ এতিয়া যিখিনি ছাত্ৰ ছাত্ৰী আছে, অকল পৃথিৱীৰ 800 কোটি মানুহ ল'ৰা ছোৱালীবোৰ মোৰে। কাৰণ আজিলৈকে কোনো এখন দেশত শিক্ষাৰ্থীক পৃথিৱীক ভাল পাবলৈ শিক্ষা নিদিতেই নাই। সেইকাৰণে তাহাঁতক গছ পুলিটো ৰুলেই নহ'ব, গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণৰ, গছৰ নাম জানিব। কাৰণ মই নিজেই প্ৰমাণ পাইছোঁ, মোৰ তালৈ যিমান বোটানিকেল বিভাগৰ প্ৰফেচাৰ আহে, বিজ্ঞানীসকল আহে, থিয়ৰিকেল গছৰ নাম জানে, কিন্তু গছটো চিনি নাপায় নহয়। এতিয়া ল'ৰা ছোৱালীক কি বুলি ক'ম? ল'ৰা ছোৱালীকটো দোষাৰোপ দিব নোৱাৰি। সেইকাৰণে তেওঁলোকক এই পৃথিৱীখনক ভাল পাবলৈ শিকোৱাটো মোৰ কাম। USৰ ছাত্ৰীগৰাকী যোৱা এপ্ৰিল মাহত কৈছেগৈ এবছৰ থাকি জলবায়ু পৰিৱৰ্তন কেনেকৈ, এমাহত থাকিতো বুজি নাপাব, এবছৰ থকাৰ পিছতে গম পাবা জলবায়ু পৰিৱৰ্তন এইখনতে গম পাবা কেনেকৈ। তেওঁ সম্পূৰ্ণ তথ্য, শিক্ষা আৰু জ্ঞান লৈ যি দেশতে নাথাকক নতুন জেনেৰেশ্যনক পৃথিৱীক ভাল পাবলৈ শিক্ষা দিয়াটো খুব কৰ্তব্য বুলি ভাবোঁ। পৃথিৱীৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে এইবোৰ সকলোৰে, অকল ভাৰতে কৰিলেই নহয়। কাৰণ ভাৰতক এটাই দৰকাৰ, খুব ভাল লাগে ভাৰতবৰ্ষখন যে আমাৰ বেলেঞ্চ আছে। আমাৰ ভাৰতবৰ্ষখন এনেকুৱা এখন দেশ, আদিম যুগতে প্ৰথম কাপোৰ পিন্ধা, আদিম যুগতে প্ৰথম গছ ৰোৱা, তেনেকুৱা এখন দেশৰ শিক্ষা আৰু জ্ঞান পেট পুতি ওলাই গ'ল নেকি? এতিয়া ব্ৰিটিছে 1900 বছৰ পাছতে কাপোৰ পিন্ধিছে, 1900 বছৰৰ পিছত কাপোৰ পিন্ধি গোটেই পৃথিৱীখনক জয়লাভ কৰিলে। জয়লাভ মানে প্ৰকৃতি ধ্বংস কৰিলে। এতিয়া তাহাঁতৰ মজাটো পাইছে। লুইছ অৰ্থনৈতিক দিশত এতিয়া লুইছ হৈ গ'ল ইংলেণ্ড। তাহাঁতৰ এতিয়া প্ৰধানমন্ত্ৰীটো ভাৰতীয়। সেইকাৰণে আমাৰ গৌৰৱৰ বিষয় আছে ভাৰতবৰ্ষ আদৰ্শ ল'বলৈ। APJ আব্দুল কালাম ছাৰে মোক ইয়াত এৱাৰ্ড দিছে বুলি কোৱা নাই, তেওঁ ভাৰতক বহুত ওপৰত থৈ গ'ল, যাৰ বাবে পৃথিৱীৰ মানুহে ভাৰতলৈ এতিয়া ভয় কৰে, যাৰ বাবে পৃথিৱীৰ মানুহে আৰু ভাৰতৰ আদৰ্শ ল'বলৈ বাধ্য হৈছে। সেইকাৰণে আমাৰ বহুখিনি কাম আছে এই ভাৰতবৰ্ষত কৰিবলগীয়া। যিমানবোৰ খালী ঠাই আছে সেইবোৰ আমি গছ গছনি ফিল আপ কৰিবলৈ, অসমৰ মানুহে গছ ৰুব নালাগে, খালি গছ কাটিব নালাগে, নিজে হ'ব ইয়াত। কাৰণ মই নিজে দেখিছোঁ, মোৰ তাত থকা চৰাইবোৰে গছ ৰুব জানে, তাত থকা গৰুবিলাকে গছ ৰুব জানে, তাত থকা হৰিণাবিলাকে গছ ৰুব জানে, গড়ে গছ ৰুব জানে, মহে গছ ৰুব জানে, হাতীয়ে গছ ৰুব জানে, বতাহে গছ ৰুব জানে, মহাবাহু ব্ৰহ্মপুত্ৰও গছ ৰুব জানে, কিন্তু জীৱশ্ৰেষ্ঠ মানুহটোৱে কাটিব জানে। সেয়ে অসমৰ 3,35 লাখ মানুহক অনুৰোধ কৰিছোঁ, উত্তৰে দক্ষিণে আপোনালোকে এইটোৱে ক'লে কালি গছ কাটিব লাগে, নিজে হৈ যাব গছ। সেইকাৰণে মই এই বিষয়ে, এই গছ গছনিৰ পৰা অভিজ্ঞতা যিটো পাইছোঁ, জীৱ জন্তুৰ পৰা যিটো পাইছোঁ, সেইকাৰণে সেই বিষয়টোৱে আপোনালোকক কৈছোঁ। কাৰণ মই যেতিয়া 2020 চনত কুইন এলিজাবেথৰ এৱাৰ্ডটো দিলে, কাৰণে মোক গবামাইদৈ চুমা খালে। তেতিয়া পূৰা ক'ভিড চলিছে, 11 এপ্ৰিলত দিছিল, তাৰপৰা 24 এপ্ৰিলত লকডাউন দিছে। এতিয়া মই ঘূৰি আহোঁতে মোৰ পানী লগা জ্বৰ হ'ল, মানে ঠাণ্ডাৰ পৰাটো গৰম হৈ আহিলে পানী লগা জ্বৰ হয়। তেতিয়া ঘৰত সোমাব নিদিয়ে নহয়, তই এইবিলাক ক'ভিডটো লৈ আহিছোঁ, তাৰ গাঁৱৰ মানুহে থাকিব নিদিয়ে। তেতিয়া মই হাবিলৈ টোপোলা টাপলি বান্ধি গুচি গ'লোঁ। গুচি গৈ তাত দেখিলোঁ 3টা গড় আছে, 150 হাতী আছে। তেতিয়া কাজিৰঙা ডিএফক ক'লোঁ, ছাৰ ৱাইল্ড লাইফেতো জীৱ জন্তুটো লকডাউন বুজি নাপায়, ইয়াৰ বিকল্প ব্যৱস্থা কি হ'ব? বোলে তোমাৰ এলিফেণ্ট চাফাৰী পঠিয়াই দিছোঁ, 3টা হাতী পঠিয়াই দিছে। তাত এমাহ থাকিলোঁ। এমাহ থাকি এটাই উপকাৰ হ'ল যে মোৰ যেতিয়া 60 বছৰ বয়স হৈছিল, তেতিয়া যোৰহাট প্ৰশাসনে মোৰ জন্মদিনটো পালন কৰিছিল 31 অক্টোবৰ। সেইটো ৰূপলৈ সক্ষম হ'লোঁ, 5,000 ফলমূল। আৰু তাৰ মাজতে মোক মেষ্টিকলৈ আমন্ত্ৰণ কৰি মোক লৈ গৈ দিল্লীত পাইছোঁ যে আপোনাক মেষ্টিকো চৰকাৰে 10 বছৰ ভিছা দিছে। তেতিয়া
তালৈ গৈ যিটো পাইছোঁ তেতিয়া ইউনেস্কোৰ ব্ৰেণ্ড এম্বেচিডাৰ আছিল মই মোৰ হাবিটোৰ পৰা যিটো অভিজ্ঞতা লাভ কৰিলোঁ মোৰ তাত থকা হাবিবিলাক গছ গছনিৰ আগতকৈ লকডাউনৰ সময়ত চিৰসেউজীয়া হ'ল তাত থকা জীৱ জন্তু মুক্ত বিচৰণভূমি হ'ল তাত থকা চৰাই চিৰিকটি মুক্ত যিবোৰ জলাশয় আছিল পানীবোৰ পৰিষ্কাৰ হ'ল তেতিয়া তাৰ মাজতে মই তালৈ গ'লোঁ তাত চুক্তিনামাত চহী কৰিছোঁ 10 বছৰৰ কাৰণে তেতিয়া ইউনেস্কোৰ ব্ৰেণ্ড এম্বেচিডাৰক কৈছোঁ যদি সমস্ত বিশ্বই যদি বছৰেকত 7 দিন লকডাউন দিয়ে তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব আৰু মহিলাসকলক 60% সংৰক্ষণ দিব লাগিব কাৰণ মানৱ সম্পদ গঢ়াত মহিলাসকলৰ যিটো ভূমিকা আছে পৃথিৱীৰ ভাৰসাম্য ৰক্ষাত যিটো আছে সেইটো পুৰুষৰ নাথাকে সেইকাৰণে মহিলাসকলক 60% দিয়ক তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব কিয়নো মোৰ ঘৰতে ল'ৰা ছোৱালী 3টা নহয় মাকে 3 চাট মাৰিলে মা মোক ভাত দে বুলি কয় মই 1 চাট মাৰিলে ঘৰৰ পৰা ওলাই যায় মানৱ সম্পদটো কোনে কৰিব মাকে পাৰিব জন্মৰ পৰা মাকে পায় সেইকাৰণে মহিলাসকলৰ ভূমিকা বহুত আছে সেয়া আশা ৰাখিছোঁ বিশ্বত যিমান মহিলা পাইছোঁ তেওঁলোকৰ যিবোৰ আশা গৰিমা জ্ঞান স্থিৰ আছে সেইকাৰণে আমাৰ এইবাৰ ভাৰত চৰকাৰে 33 কৰিছে 2029তে হ'ব এতিয়া 60%টো যাতে হয় বিশ্ববাসীয়ে সেইটো কৰে মই তাক কামনা কৰিম আৰু 29 চনলৈকে বহুত দিন আছে হ'লেওতো ক'বলগীয়া বহুতখিনি কাম আছে তাৰ মাজতো বিশ্বখনত বহুতখিনি এটেণ্ড হ'ব লাগিব সেইখিনি পৃথিৱীৰ কাৰণে ভাৰসাম্য ৰক্ষা কৰাত যিটো ভূমিকা আছে ভাৰতে কৰিব Yeah,